আমাৰ মানুহে সাধাৰণতে শনি ৰাহু কেতু এই তিনিজন দেৱতাৰ নাম শুনিলে বহুত বেছি ভয় কৰি যায় বা একেবাৰে সাৱধান হৈ যায় বা ভয় খাই যায় যে এই মোৰ গাত শনি লাগি আছে, এই মোৰ গাত ৰাহু লাগি আছে, কেতু মোৰ গাত লাগি আছে, এতিয়া মোৰ লাইফটো কি হ'ব, মোৰ জীৱনটো কি হ'ব, এনেকৈ আচলতে ভয় খাই যায়। আৰু মই প্ৰথমতে ভিডিঅ'টোৰ আৰম্ভণিতে ক'ব বিচাৰিম যে শনি হওক বা ৰাহু হওক বা কেতু হওক এইবিলাকলৈ আপোনালোকে যিহেতু বহুত ভয় কৰে, এইকেইজন দেৱতালৈ আপোনালোকে বহুত ভয় কৰে আৰু আমাৰ মানুহৰ মনত এই ভয় কিন্তু থাকেই, এই মোৰ গাত শনি লাগিলে আৰু এতিয়া কি হ'ব, মোৰ লাইফটো একেবাৰে ধ্বংস। কিন্তু আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই জনাবলৈ আহিছো যে শনি ৰাহু কেতু এই তিনিজন দেৱতা যদি আপোনাৰ লগত লাগি যায় বা বেয়া পজিশ্যনত যদি এই গোটেই গ্ৰহ বুলি আচলতে কম মই, এই গ্ৰহত যদি ৰাহু কেতু শনি বহি থাকে তেনেহলে আপোনাৰ লাইফত কিবা নেগেটিভ হ'ব নেকি, বা শনি হওক ৰাহু হওক বা কেতুৱে আমাৰ মানুহৰ লাইফৰ গোটেই জীৱনটোৱে ধ্বংস কৰি দিয়ে নেকি, সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই কথা পাতিবলৈ গৈ আছো। আৰু বহুত বেছি এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব। আপোনালোকে যিটো ভয় কৰি থাকে শনি ৰাহু কেতু নাম শুনিলে, সেইটো কিন্তু আজিৰ পৰা নকৰে। একেবাৰে আপোনালোকে ভালহে পাব যে মোৰ গাত শনি লাগি আছে, একো নাই, মোৰ ওচৰলৈ বহুত বেছি কিবা কিবি আহি আছে। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো শেষলৈকে চোৱাৰ পাছতে একেবাৰে যিবিলাক কুৱেশ্যন আছিল, মনত ভয় সোমাই আছিল, সেই সকলোবিলাক কিন্তু আঁতৰি যাব। গতিকে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জাষ্ট আপোনালোকে এটা কাম কৰি দিব, ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু মই এতিয়া আহি গৈছোঁ আজিৰ ভিডিঅ'টোৰ মূল টপিকটো লৈ। প্ৰথম কথা, শনি ৰাহুৱে আমাক কি দিয়ে? সকলোৱে ক'ব যে লাইফত কষ্ট দিয়ে, বহুতে ক'ব লাইফত একেবাৰে ছাকচেছফুল হ'ব নোৱাৰে যদি শনি কেতু বেয়া পজিশ্যনত বহি থাকে বা শনি কেতু আমাৰ গাত লাগি থাকে, তেনেহ'লে নিশ্চয় বহুতে ক'ব পাৰে। কিন্তু মই ক'ম যে নিশ্চিতভাৱে শনি কেতু বা ৰাহু এই গোটেই তিনিটা প্লেনেটে আপোনাক অকমান লাইফত কষ্ট দিব পাৰে। নিশ্চিতভাৱে আপুনি ডিপ্ৰেছনৰ শিকাৰ হ'ব পাৰে, বিয়াত আপোনাৰ হয়তো অকমান প্ৰব্লেম হ'ব পাৰে, দেৰিকে হ'ব পাৰে। কিন্তু মেইন যিবিলাক বস্তু, ধন সম্পত্তি হওক, প্ৰপাৰ্টি হওক, এই সকলোবিলাক বস্তু আপোনাক কোনে দিব? এই ৰাহু হওক বা শনি, এই দুজন দেৱতাই আচলতে আপোনাক দিবলৈ গৈ আছে। হয়, শনি আৰু ৰাহু এই দুইজন দেৱতাৰ আশীৰ্বাদ যদি আপোনাৰ লগত আছে তেনেহ'লে নিশ্চিতভাৱে আপুনি গোটেই জীৱনটোত আপোনাৰ যিটো লাইফ হয়, এই লাইফটোত ধন সম্পত্তি প্ৰপাৰ্টি এইবিলাকৰ আচলতে বহুত বেছি মালিক হ'বলৈ গৈ থাকে। বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো কিন্তু শনিৰ দেৱৰ কৃপা আপোনাক লাগিবই। যদি আপুনি চৰকাৰী চাকৰি কৰিব বিচাৰে তেনেহ'লে কিন্তু শনি দেৱৰ কৃপাও আপোনাক কিন্তু লাগিব। শনি দেৱে যদি আপোনাক কৃপা নকৰে তেনেহ'লে কিন্তু আপুনি চৰকাৰী চাকৰিও পাব নোৱাৰে বা আপুনি লাভ কৰিব নোৱাৰে। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয় এই তিনিজন দেৱতাৰ আচলতে আমাৰ মানুহৰ লাইফত ইম্পেক্টটো। আৰু সাধাৰণতে কি হয়, শনি যেতিয়া আমাৰ মানুহৰ গাত লাগি থাকে তেতিয়া নিশ্চিতভাৱে কামবিলাক লাহে লাহে হয়, লাইফত একেবাৰে ছাকচেছ পাবলৈ দেৰি লাগে। 40-45 বছৰ কিছুমান মানুহৰ লাগি যায়, 30-35 বছৰটো লাগিয়ে যায় যেতিয়া শনি আমাৰ মানুহৰ গাত আচলতে লাগি থাকে। তাৰ লগতে ৰাহু যেতিয়া আমাৰ গাত লাগি থাকে বুলি কয় মানুহে, সেই সময়ছোৱাত ৰাহু যেতিয়া থাকে সেই তেতিয়া কি হয়, মানে লাইফত ভালকৈ ডিচিশ্যন তেওঁলোকে ল'ব নোৱাৰে। লাইফত যেতিয়া ভাল ডিচিশ্যন ল'বলগীয়া হয় সেই সময়ছোৱাতে ৰাহুৱে আপোনাক খেলি মেলি কৰি দিয়ে। সেইবাবে অকমান এই প্লেনেট কেইটাক বেয়া বুলি কোৱা হয় বা জীৱনত মানুহক কষ্ট দিয়ে বাবে বেয়া বুলি সাধাৰণতে ক'বলৈ যায়। কিন্তু মই নকওঁ যে এইকেইটা বেয়া প্লেনেট হয়, এইকেইটাৰ আশীৰ্বাদ আপোনাক লাগিবই। সকলোৰে আচলতে আশীৰ্বাদ লাগিব। সূৰ্য অৰ্থাৎ ৰবিৰো আশীৰ্বাদ আপোনাক লাগিব, তাৰপিছতে চন্দ্ৰৰ আশীৰ্বাদ লাগিব। মুঠতে যিমান প্লেনেট আছে, বৃহস্পতি গ্ৰহৰো আপোনাক আশীৰ্বাদ লাগিব। ইয়াৰ লগতে ৰাহু, তেওঁৰো আশীৰ্বাদ লাগিব। বুধ গ্ৰহৰ আশীৰ্বাদ লাগিব, শুক্ৰ গ্ৰহৰ আশীৰ্বাদ লাগিব। বিশেষকৈ নেম ফেম হওক বা পপুলাৰিটিৰ ক্ষেত্ৰত বা ৰিলেশ্যনশ্বিপ মেৰিজৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰটো আপোনাক আশীৰ্বাদ লাগিবই। কেতুৰ আশীৰ্বাদ লাগিব। আৰু কেতু এনেকুৱা এটা প্লেনেট হয় যিটোৱে নেকি আপোনাক একেবাৰে ভিতৰৰ পৰা আচলতে কথাবিলাক চিন্তা কৰিবলৈ মজবুৰ কৰায়। গতিকে কেতুৰো আপোনাক আশীৰ্বাদ লাগিব, শনিদেৱৰ কৃপা লাগিব, তাৰপিছতে মঙ্গল গ্ৰহৰো আপোনাক কৃপা লাগিব। মুঠতে সকলোৰে আপোনাৰ ওচৰত আশীৰ্বাদ থাকিলেহে আপুনি লাইফত আচলতে ছাকচেছফুল হ'ব পাৰিব। কিন্তু এইটো নহয় যে শনি বেয়া বা ৰাহু বেয়া, কেতু বেয়া, এইটো কিন্তু আপোনালোকে নাভাবিব। আৰু বাকী যি কি নহওক এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।